हेलो गुड मर्निंग और या रातिपुवा चाह देखिছেনে एक কাপ লৈ লৈছোঁ দেই আৰু ইভান্সিক হৰলিক্স দিছোঁ চাহ এভাগ খাই ল'লোঁ চাহ খোৱা আগতো মই কাম এখিনি কৰি ল'লোঁ আজি বাহিৰৰ কামত ধৰিছোঁ ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এইটো কি হয় কওকচোন এইটো হৈছে এটা বেটাৰী এনেকুৱা বেটাৰী দুটা আছে কিহৰ বেটাৰী আপোনালোকক ভিডিঅ'টোত কৈ আছোঁ সম্পূৰ্ণ চাই থাকিব আৰু বেটাৰীটো দেখিছে এনেদৰে ভৰাই কিনি আৰু এই ৰঙাডখৰ টিপি লাষ্টৰডখৰ এনেদৰে হাসি দিব কিন্তু কলোহে কি হয় কওকচোন এইটো হৈছে এটা ঘাঁ কটা মেচিন সৰু মেচিন আৰু এবাৰ কাটি থৈ আহিলোঁ যেহেতু ঘাঁ লাগি আছে আৰু সেইখিনি দেখিছে এইখিনি মই ৰাতিপুৱা কাটিলোঁ হেয়া বোলো আপোনালোককো ভিডিঅ' এটা বনাই দেখুৱাওঁ আৰু কেনেকুৱা লাগে ক'ব আমিতো মাইকী মানুহে বৰ লোকক কাকুতি মিনতি কৰি থাকিব লাগে নহয়নে এয়া বোলে হাজিৰা দিব হ'ল নহ'লে বনমা দৰৱ মাৰা এইখন এতিয়া পা দৰকাৰ নাই আৰু এনেকুৱা মেচিন এটা আনি ল'ব দামো কম কামো ভালেই পাইছোঁ মোবাইলটো ধৰি দিয়া হৈছে কিমান দিন যায় নাজানো কৰি আছোঁ আজি মানে ট্ৰাই কৰিছোঁ আৰু দিয়কচোন হাজিৰাবোৰ যিমানহে দাম হ'ল 2800 কেইটকা হয় বস্তুটো আমাৰ 2900 মান লৈছে 6 দিন মান যদি যায় তেতিয়াও চোন দাম উচল হ'ব বাপেকৰ মতেনো এবছৰ গ'লে হ'ব মই কৈছোঁ 6 দিন চলিলেও চোন দামটো উচল হ'ব গতিকে সেয়াই কাটিছোঁ বেয়া নাই পোৱা আগৰ চোৱা ভিডিঅ' কৰিবলৈ বেটি মানুহ দিলোঁ তাই ধৰিব নাজানে সেইকাৰণে ভালদৰে দেখুৱাব নোৱাৰিলোঁ এয়া ধুনীয়াই কাটে দেই এয়া এতিয়া বপাইকৰ জীয়েক আহিলে বোলো কেমেৰাটো অকণমান ধৰি দিয়কচোন মই ঘাঁহ কটা আগৰ চোৱা সেইকাৰণে তুলি দেখুৱাব নোৱাৰিলোঁ আৰু ওপৰে মাৰিছোঁ দেখিছে নাই আমাৰ মানে কি হয় শিল আছে ব্লেডখন যাতে শিলত নালাগে বুলি অকণমান বচাই কাটিবলগীয়া হৈছে চকাও দিছে অৱশ্যে মই সেইবোৰ ইমান লগাব নাজানো বাপেকে যিখিনি লগাই থৈ গ'ল মই সেইখিনিয়ে কাটি চাইছোঁ আৰু ঘাঁহখিনি আগফালে দেখি মনটো ভাল লগা নাই সেইকাৰণে কাটি ল'ম বুলি কাটি আছোঁ এয়া কাটিবলৈ বেয়া নহয় দেখিছে নাই ধুনীয়াকৈ কাটে যিসকলৰ মানে শিল নাই চোতালত সেইসকলে একদম তললৈকে কাটিব পাৰিব মই অকণমান বচাই কটাৰ কাৰণে ওপৰে কাটিবলগীয়া হৈছে আৰু ইজি মাইকী মানুহে আপোনালোকে কৈছোঁ নহয় এতিয়া দৰকাৰ নাই আৰু এনেকুৱা মেচিন এটা চাব অনলাইনত নিজে হ'লেও অৰ্ডাৰ কৰি ল'ব 3000 টকা মাত্ৰ চক 3000 পৰাই নাই বাৰু কেইটকামান কমেই দেখিছে নাই কাটিলোঁ কিন্তু বিলেট সেই আহিলত লগাই এয়া যোৱালোঁ অকণমান এইবোৰ বাপেকে ঠিক কৰি থাকিব সেই গালি দিলেও দিব আৰু যিহেতু বস্তুটো আনিছোঁ যেতিয়া কামত লগাবই লাগিব নহয়নে আৰু সিমান ইজি দেখিছে নাই এই দুইটা খালি একেলগে দবাই থাকিব লাগিব তেতিয়াই চলি যায় সেয়া আৰু এতিয়া আমি আৰু মানে ঘাঁহ গজিবলৈ নিদিওঁৱে আৰু আপোনালোকে এতিয়া আমাৰ চোতালত ঘাঁহ নেদেখে আৰু দেখিছে নাই আজিলৈ আৰু ইমানে ঘাঁহ কাটিলোঁ আৰু বাকী চোৱা বাপেকে কাটিব কিন্তু ল'ৰা থকা ঘৰত সাৱধান আকৌ দেই এই বেটেৰীটো এৰুৱাই থ'ব আৰু এইটো এনেদৰে পিটিকি এনেদৰে বাহিৰলৈ টানি দিব খাই আহিব কাৰণ যিকেইটা যে মই দবাই চলাইছিলোঁ সেইকেইটা দবালে যিহেতু চলি যায় গতিকে ল'ৰা থকা ঘৰত পূৰা সাৱধান হ'ব বেটেৰী এৰুৱাই থ'ব আৰু ফাইনেলি এয়া কাটিলোঁ বোলো কেনেকৈ কাটিলোঁ আপোনালোকক ৰাস্তাটো অকণমান দেখুৱাওঁ দুটা বেটাৰী লাষ্টিং বেয়া নহয় দেই এটা আপুনি চাৰ্জিঙত দি থ'ব পাৰে যিহেতু কাৰেণ্টৰ চাৰ্জিঙত দিলেই হয় এটা যদি চাৰ্জিং শেষ হয় ইটো চাৰ্জিঙত দি থ'ব এটা ইউজ কৰি থাকিব পাৰিব এয়া দুটা বেটাৰী লাগিলে যিহেতু আমাৰ চোতালখন বহুত ডাঙৰ ৰাস্তাটো ডাঙৰ কেমেৰাত ইমান ধৰিব নোৱাৰিবও পাৰে কাৰণ বহুত ডাঙৰ দুটা বেটাৰী ধুনীয়া টাইমে দিছে এনেই তাত ডেছক্ৰিপশ্যন দিয়া মতে প্ৰডাক্টৰ 80 মিনিট চলে নেকি দুটা বেটাৰী এটা বেটাৰী হয়তো 40 মিনিটমান চলে কিন্তু দুটা বেটাৰীত ধুনীয়াকৈ গোটেই চোতালখনে কাটিব পাৰিছোঁ দেখিছেনে বেয়া নাই পোৱা বাৰু বস্তুটো খালি কিমান দিন যায় আৰু বাপেকৰ মতে এবছৰ যাব লাগে মই কৈছোঁ 6 দিন গ'লেও হ'ব 6 দিনতে দাম উচল হ'ব যিহেতু আজিকালি হাজিৰাও যথেষ্ট বেছি হ'ল নহয় জানো আজিলৈ ভিডিঅ'টো ইমানতে আহিছোঁ ভাল লাগিলে লাইক কৰি দিব আৰু দেই বাই